নমস্কাৰ মই পপিয়ে মোৰ চেনেল পপিএম ব্লগ টুৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ দেই। আৰু আপোনালোকে ঠাইখিনি দেখি হয়তো গমেই পাইছে যে মই ক'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হয়, মই চিৰিয়াখানাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চিৰিয়াখানা চাবলৈ আহিছোঁ আৰু প্ৰথম সোমাই এটা কেংগেৰু দেখিছোঁ। সৌটো কেংগেৰুটো ঘৰটোৰ ভিতৰত আছে। এটা ৰৈ আছে হ'বছানে ফুলি হেৰি আছে পাঁচটামান আছে এটাহে আছে এইফালৰ পৰা দিয়া আহে সেইটো ড্ৰেইন এটা আছে। আনফালে এয়া পক্ষীসমূহ আছে। পক্ষীসমূহ নামৰ সৈতে আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। ইয়াত একো নাই। গণেশপতি দুজনী ধুনীয়াকৈ বহি আছে আৰু ইফালে আছে দেওদৰিক দুজনী এই দুজনী নীলা নীলা পুৰা এজনী দুজনী তিনিজনী নীলা নীলা ভাটৌ মানে গোডাল বৰি সেই দুজনী কিবা কুকুৰা বন কুকুৰা নি কাউ ধনা সি কেইজনী হৈ আছে ইয়াতে হৈ আছে কেটেলা পহু নাই। আৰু এইফালে দেখিছেনে দুজনী কাছ, ডাঙৰ ডাঙৰ কাছ হৈ আছে আৰু লগতে ওপৰত এয়া ডালবিলাকত পৰি আছে ৰঙা দুটা কালাৰ হয়, ৰেড এণ্ড ব্লু কালাৰ। লৰি চৰাইকেইজনীৰ নাম ইমান চিঞৰি আছে, ওচৰৰ পৰা বহুত মৰম লগা সৰু সৰু হয় চৰাইকেইজনী। কি এইটো জহামাল এইটো পূৰা পলাই আছে, আহি বান্ধি থৈছে কাৰণ ইফালে সিফালে ওলাই যাবলৈ লাগে তাক। ভালুক সিংহ আৰু বাঘ চাবলৈ যাম এতিয়া। এইটো পক্ষী গৃহ ফাইনেলি বাঘ দেখিলোঁ। বহুতো নাহৰ ফুটুকি বাঘ পূৰা অহা যোৱা কৰি আছে ইফালৰ পৰা সিফালে ওলাবলৈ লাগে তাক। খঙত আছে হ'ব নে কি? আৰু এটা দেখিলোঁ সৌটো চাংখনত শুই আছে, দেখিলেনে এইটো। আৰু এটা ওচৰতে সৌটো অহা যোৱা কৰি আছে। ভালুক, ঘোঁ, ঢেকীয়াপতীয়া বাঘ, পক্ষীগৃহ প্ৰৱেশ, ধনেশ, জিৰাফ, হলৌ এইবিলাক এফালে জিৰাফ চাবলৈ সেইফালে যাব লাগিব। এইকেইটা ফুট গোটেই বিয়পি একদম গৰমত বহুত ডাঙৰ হৈ পৰিলে। এতিয়া ওপৰলৈ গৈ আছোঁ, ভৰি এনেকুৱা টানি টানি ধৰিছে। যিমানে ওপৰলৈ উঠি আহিছোঁ সিমানে ভৰি টানি টানি ধৰিছে। জংগল কেট হাপা কিটো খোজকাঢ়ি ফুৰিছে ভালুক চাবলৈ। ভালুক দেখামগৈ এতিয়া আপোনালোকক। ছোটা ভালুক হয় ন? ভালুক নাচিছে জমনি কৈছে সজোৱাইছে এটা এই কওঁ বুলিয়ে কয়, এক্সাৰচাইজ কৰি আছে। সেইটো কওঁ বুলিয়ে কৈছে নি বাৰু? লুংগি ডান্স পুৰা মাৰিছে। সি সেইখন লৈছে নাই, সেইটো ভাল পাইছে সি। ওকণি ধৰি আছে। এইটো এটা তলত সেইটো পুৰা খোজুৱাই আছে গা। এইটো এতিয়াহে দেখিছিলোঁ। সিংহ বিচাৰি ফুৰিছোঁ, ক'ত আছে ক'ত আছে। এইটো বাঁহ তলত শুই আছে একদম ভালে চাই আছে। বাঘটো শুই আছে দেখিছেনে? আমাৰ মা ধনী কেনেকৈ চাব দেই। এইফালে চোৱা নাই, ইফালে চাইছে। চাইছে লাহে লাহে চাইছে। ডিঙি দাঙি চাইছে চোৱা। ঘাপকে ধৰিবহি একে জাপে। শিয়ালে পুৰা চিঞৰিছে। বগা হৰিণ, সেইবিলাক বগা হৰিণখিনি এফালে থৈছে আৰু মুগা ৰঙৰ শিং লগা হৰিণখিনি এফালে থৈছে দেখিছেনে? খানা দিবলৈ গৈছে সি মানুহজনে, এতিয়া সিহঁতক খানা দিবলৈ গৈছে। এইকেইটা নীল গাই
অ' ঢেৰ আছে এইফালে নীলগাই পুৰা পাত খাই আছে ইমু চৰাই সেইকেইজনী দুজনী আছে ইমু চৰাই বৰ ওখ ওখ ডাঙৰো ওখ নোম থকা একদম ভেড়া ছাগলীৰ নিচিনা গাত নোম থকা ঘটককৈ শুইছে একদম ঘামি জামি অৱস্থা নাইকিয়া হৈছোঁ গোটেই পশু পক্ষীবোৰ চাই আছোঁ কিন্তু এতিয়ালৈকে গঁড়টো দেখা নাই গঁড়টো ক'ত আছে জানো বিচাৰি পোৱাই নাই ভৰি বিষাই গৈছেগৈ খোজকাঢ়ি খোজকাঢ়ি অলপ ৰৈ ৰৈ চাইছোঁ একদম ফুট পূৰা একদম কামাখ্যা মন্দিৰত গৈছিলোঁ এয়া ফুট ৰ'জ পেলিকান চৰাই সেইখিনি পুখুৰী পাৰত একদম পূৰা ধুনীয়াকৈ গা কোটালি কোটালি ৰৈ আছে পানীত চৰি আছে অসমৰ সাধাৰণ সাপ হাওঁপঘিহটো চাবলৈ যাওঁ এইটো অজগৰ হয়তো ফেটি সাপ হয় কেইবাটাও আছে একদম নৌখা অকা পকাকৈ শুই আছে ইয়াত আছে সেউজীয়া মেকুৰী সাপ এইটো এনেকৈ গছৰ ডাল পুতি থৈছে গছ পুলিবোৰ এনেকৈ ৰুই থৈছে আৰু সেয়া গছৰ ডালটোত ধুনীয়াকৈ এইটো চাই আছে কাঠৰ কুণ্ডাটোত সোমাই আছে বৰ ডাঙৰ চাগে ন গ্লাছখনত ভালকৈ স্পষ্ট যদি ক'ৰবাত ওলাবলৈ বাৰী আছে মানে দেখিলে খাওঁ ক'লা মোচোৱা তুমি যে আমাৰ বাৰীত ওলাই নাপাওঁ ডাঙৰ ডাঙৰ ইটো এটা শুই আছে ইটো এটা শুই আছে নৈ খাই সেইটো মোচোৱা হয় সাপ দেখিলেই ভয় লাগিব পানী দি থৈছে পানী খাই পানীত থাকে কি ৰঙা দুমুখীয়া সাপ আছে ইয়াত সাপটো ওলাই থকা নাই পানীৰ টোপাত সোমাই আছে নি ৰঙা দুমুখীয়া সাপ এইটো কোনটো ৰঙা দেখিছা নাই নাই দেখা সেইটো ৱালখনৰ ফাঁকটো দেখলৈ পৰা চোৱা দেখিলা নাই এই ৱালখনৰ ওপৰলৈ চোৱা একদম গেপটো বাৰীয়া বা বাইৰত ইণ্ডিয়ান ৰেড স্নেক সেইটো আমি যে কওঁ সেইগাল এগালমান আছে সেইগাল এই গ্লাছখনৰ পৰা ভালকৈ নিজি লেতে আৰু এইফালে নাই চকৰি ফেটি এইবিলাক চকৰি ফেটি এই দুটা কেইবাটাও আছে চব এনেকৈ একেলগে কেইবাটাও নৈ খাই আছে জগৰ যে দেখাই নাই এইটো জলপুহীয়া জগৰ ইয়াত बाबू देखो यहाँ माथा उठा रहा है कैसे ए बाबू यहाँ पर देखो कैसे माथा उठा रहा है यहाँ पर देखो ফালে এগালমান সোমাই আছে कितना मोटा है सुना ये यहाँ पे छोटा वाला उसके पास जाना जो नियर है মানুহবোৰ জিলিকি গৈছে ইয়াত হালধীয়া সাপটো এইটো কি বাল পাই থাক কটা এইটো গড়ডালৰ তলত সোমাই আছে দুপাহে ওলাইছে নাই শিকি এদাই হ'ল নাপায় সাপ চাই খালি নেদেখিলোঁ এতিয়ালৈকে জিৰাফ আৰু হেৰি গঁড় জিৰাফ আছে বুলি ক'লে ক'তা নেদেখিলোঁ